5. সমৰক তাতে এৰি মই শ্যামক লৈ যোৱা গাড়ীখন অনুসৰণ কৰিলোঁ। গাড়ীখন পোনে পোনে গৈ হোটেল চিত্ৰলেখাত সোমাল। আৰু শ্যাম বোধহয় বৰ্তমানলৈকে হোটেল চিত্ৰলেখাতে আছে। ইন্দৰে ক'লে, হোটেল চিত্ৰলেখা? ৰঞ্জিতে নামটো উচ্চাৰণ কৰিলে। মোৰ বিশ্বাস শ্যামে তাত আত্মগোপন কৰি থাকিব। কাৰণ ফোনেৰে ডলি নামৰ ছোৱালীজনীৰ লগত সেই কথাই কৈছিল, ইন্দৰে ক'লে। ডলি আকৌ কোন? সমৰে সুধিলে। ডলি আছিল এসময়ত হোটেল চিত্ৰলেখাৰ বেলে ডেন্সাৰ। আৰু আজি নাম পৰিৱৰ্তন কৰি হৈছে মাৰ্গাৰেট ডু লিটল। বৰ্তমান হোটেল চিত্ৰলেখাৰ সৰ্বেসৰ্বা। এইবোৰ পুলিচৰ ৰিপৰ্ট, ইন্দৰে ক'লে। শ্যামৰ লগত এই নাৰীৰ নিশ্চয় কিবা সম্পৰ্ক আছে। আৰু বলকচোন আমাৰ বন্দী মিষ্টাৰ টপাৰামৰ ওচৰলৈ যাওঁ, কিবা সম্ভেদ পাওঁ বা, ৰঞ্জিতে ক'লে। কিন্তু লুইচ বোলা মানুহটো হঠাৎ ক'ত নোহোৱা হ'ল, তাৰহে কোনো সম্ভেদ নাপালোঁ, সমৰে ক'লে। সম্ভেদ নিজে নিজে ওলাব। এইকেইদিন মাথোন বাট চাওক, ৰঞ্জিতে ক'লে। ইতিমধ্যে তিনিও গৈ এটা কোঠাত সোমাল। কোঠাৰ ভিতৰতে এটা গোপন অন্ধকাৰ কক্ষত টপামূৰীয়া মানুহজনক বন্দী কৰি থোৱা আছিল। ৰঞ্জিতৰ নিৰ্দেশক্ৰমে কোঠাৰ ভিতৰত থকা ৰখীয়া দুজনে অন্ধকাৰ কুঠুৰিৰ পৰা টপামূৰীয়া মানুহজনক উলিয়াই আনি চকী এখনত বহুৱাই বান্ধি দিলে। মানুহজনে ক্ৰুদ্ধ দৃষ্টিৰে সমৰহঁতৰ মুখলৈ চালে। তোমাৰ নাম কি টপাৰাম? ৰঞ্জিতে হাঁহি এটা মাৰি সুধিলে। মানুহজনে কোনো উত্তৰ নিদি খঙত ফচফচাবলৈ ধৰিলে। আমাৰ কথাৰ উত্তৰ নিদিয়াটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। কোৱা, তোমাৰ নাম কি? এইবাৰো মানুহজন নীৰৱ হৈ থাকিল। তুমি তোমাৰ বাহাদুৰিৰে অমিতাভ খণ্ডৰ ঘৰৰ পৰা পলাইছা বুলি নাভাবিবা। আমি মিষ্টাৰ টপাৰাম, আচলতে তোমাক পলোৱাৰ সুবিধা দিয়া হৈছিল, যাতে তুমি আমাৰ ফান্দত নিজে নিজে ভৰি দিয়া। এতিয়া তুমি আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দি যোৱা। দিলে তোমাৰেই লাভ, ৰঞ্জিতে ক'লে। কি লাভ? পন্দুৱাকৈ চাই সুধিলে মানুহজনে। লাভ মানে তুমি মুক্তি পাবা, চৰকাৰৰ তৰফৰ পৰা পুৰস্কৃত হ'বা। মানুহজনে এটা তাচ্ছিল্যৰ হাঁহি মাৰিলে। আমাৰ প্ৰথম প্ৰশ্ন, তোমাৰ নামটো কোৱা। মোৰ পৰা কোনো প্ৰশ্নৰ উত্তৰ আশা নকৰিবা। ৰঞ্জিতে সমৰলৈ চালে। তই প্ৰশ্নৰ উত্তৰ দিবই লাগিব। তই কেনেকৈ উত্তৰ নিদিয়াকৈ থাক দেখা যাব। সমৰে বেৰ এখনৰ ফালে আগুৱাই গ'ল আৰু ছুইচ বৰ্ডৰ ছুইচ এটা টিপি দিলে। মানুহজন বহি থকা চকীখন ধীৰে ধীৰে একে ঠাইতে ঘূৰিবলৈ ধৰিলে। লাহে লাহে চকীখনৰ গতিবেগ বাঢ়িল। এটা সময়ত পূৰ্ণ গতিৰে চকীখন ঘূৰিবলৈ ধৰিলে। প্ৰায় 30 ছেকেণ্ড মান এনেদৰে ঘূৰাৰ পিছত ৰঞ্জিতে সমৰক বন্ধ কৰিবলৈ নিৰ্দেশ দিলে। সমৰে লগে লগে ছুইচটো অফ কৰি দিলে। চকীখন পুনৰ আগৰ দৰে স্থিৰ হৈ ৰ'ল। মানুহজন অৱশ হৈ পৰিল। মূৰটো চকীতে হালি পৰিল। এয়া একো শাস্তি নহয়, মিষ্টাৰ টপাৰাম। শাস্তি কাক কয় এইবাৰ উপলব্ধি কৰা। ৰঞ্জিতৰ কথা শেষ হোৱাৰ লগে লগে সমৰে আন এটা বুটাম টিপি দিলে। মানুহজন বহি থকা ইস্পাতৰ চকীখন এইবাৰ ধীৰে ধীৰে গৰম হ'বলৈ ধৰিলে। মানুহজনে চটফটাবলৈ ধৰিলে। অ' ন, বন্ধ কৰক প্লিজ। সহ্যৰ অতীত হোৱাৰ লগে লগে মানুহজনে চিঞৰিবলৈ ধৰিলে। আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবা? ৰঞ্জিতে সুধিলে। দিম, উত্তৰ দিম। সমৰে ততালিকে ছুইচটো অফ কৰি দিলে। ৰঞ্জিতে ৰখীয়া দুজনক বান্ধবোৰ খুলি দিবলৈ কোৱাত ৰখীয়া দুজনে লৰালৰিকৈ বান্ধবোৰ খুলি দি মানুহজনক মুকলি কৰি দিলে। মানুহজন লগে লগে মজিয়াত বহি ফপাবলৈ ধৰিলে। কি নাম তোমাৰ? কিছু সময় অপেক্ষা কৰাৰ পিছত ৰঞ্জিতে প্ৰশ্ন কৰিলে। সুখপাল। সেহাসেহে মানুহজনে উত্তৰ দিলে। অমিতাভ খণ্ডৰ ঘৰত কিয় গৈছিলা? বছৰ আদেশ। বছৰ কি আদেশ? শ্যামক হত্যা কৰিব লাগে। শ্যামক কিয় হত্যা কৰিব লাগে? মই নাজানো। বছ কোন? মই নাজানো। শ্যামে কি কৰে? পুৰণি মূৰ্তিৰ আমদানি ৰপ্তানি। তোমাৰ এই দলত কিমান দিন হ'ল? প্ৰায় 5 বছৰ। তুমি কি কৰা? দলত তোমাৰ কাম কি? বছৰ আদেশ মতে কাম কৰা। বছে তোমাক কি আদেশ দিয়ে? এনেদৰে হত্যা কৰিবলৈ আদেশ দিয়ে নেকি? সুখপাল নীৰৱ হৈ ৰ'ল।
তোমাৰ বছ ক'ত থাকে? তোমালোকৰ ঘাটি ক'ত? অনুগ্ৰহ কৰি মোক অলপ জিৰণি ল'বলৈ দিয়ক। মই বৰ ক্লান্ত। আপোনালোকৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম, সুখ পালে কৰুণ স্বৰেৰে ক'লে। ৰঞ্জিতে সমৰ আৰু ইন্দৰৰ মুখলৈ চালে। ইন্দৰে ইংগিতেৰে কিবা কোৱাত তিনিও সুখপালক এনেদৰে এৰি বাহিৰলৈ ওলাই আহিল। তিনিও গৈ অফিচৰ কোঠা এটাৰ ভিতৰ সোমাই বহিল। আমি জালখন বৰ বহলকৈ পাতিছ। সামৰোতে খুব সাৱধানে সামৰিব লাগিব, যাতে সৰুবোৰ আটাইবোৰে জালত পৰে। ৰঞ্জিতে পুনৰ ক'লে। হোটেল চিত্ৰলেখাৰ বিষয়ে কি ভাবিছে? সমৰে সুধিলে। তালৈ আমাৰ এজেণ্ট অৰুণাক পঠোৱাৰ কথা ভাবিছ? ৰঞ্জিতে উত্তৰ দিলে। অৰুণা? ইন্দৰ আৰু সমৰ যেন আচৰিত হ'ল। কিয়? অৰুণাই এই কাম কৰিব নোৱাৰিব বুলি ভাবিছে নেকি? নাই, অৰুণাই নোৱাৰে বুলি ভবা নাই। অকলে অৰুণা বিপদত পৰে বুলিহে ভাবিছো, সমৰে ক'লে। নপৰে। এতিয়া মোক লাগে সেই 555-666 ফোন নম্বৰটোৰ বিৱৰণ। আমাৰ এজেণ্ট হীৰেন ৰাভাই ফোন নম্বৰ 555-666ৰ কিবা খবৰ সংগ্ৰহ কৰিছে, ইন্দৰে ক'লে। কিন্তু এতিয়ালৈকে মোক জনোৱা নাই দেখোন। লগে লগে ৰঞ্জিতে কাষতে থকা ফোনৰ ক্ৰেডেলৰ পৰা ৰিচিভাৰটো তুলি ল'লে। হেল্ল', হিমুৰৰ পৰা সুধিলে। কোন? এজেণ্ট 24। শুনক, মই ৰঞ্জিতে কৈছোঁ। CI কেন্দ্ৰৰ পৰা। মোকতো আপুনি এতিয়াও জনোৱা নাই। আহিব? ঠিক আছে, মই অপেক্ষা কৰিছোঁ। ৰঞ্জিতে ৰিচিভাৰটো ক্ৰেডেলত থৈ সমৰ আৰু ইন্দৰলৈ চাই ক'লে। হীৰেন আহি আছে। কিছু সময়ৰ পিছতে হীৰেন ৰাভা আহি উপস্থিত হ'ল। মোক ক্ষমা কৰিব, কিয়নো মই খবৰটো আপোনালোকক যোৱাকালিয়ে দিয়া উচিত আছিল, হীৰেনে ক্ষমা খোজাৰ ভংগীৰে ক'লে। আগতে খবৰটো কওক, তাৰ পিছত ক্ষমাৰ কথা চিন্তা কৰিম। ৰঞ্জিতে হীৰেনক বহিবলৈ ইংগিত দি ক'লে। ফোন নম্বৰ 555-666ৰ মালিকজনৰ নাম বিনোদ। মানুহজন থাকে চহৰৰ কবৰখানাৰ ফালে থকা সেই লেতেৰা গলিটোত। কি ভয়ানক লেতেৰা ঠাই, হীৰেনে নাক কচালে। মানুহজনে কি কৰে? ইন্দৰে সুধিলে। এজন ডাঙৰ দালাল। এইখিনি খবৰ সংগ্ৰহ কৰাৰ উপৰিও আৰু এটা লাখটকীয়া খবৰ লৈ আহিছোঁ। হীৰেনে ৰহস্যময় হাঁহি এটা মাৰিলে। কওকচোন, আগ্ৰহেৰে আন তিনিজনে সুধিলে। মই যেতিয়া বিনোদ নামৰ মানুহজন থকা ঘৰটোৰ ছাদত উঠি তাৰ ৰেহৰূপ চাই আছিলোঁ, তেতিয়া সি কাৰোবালৈ ফোনেৰে এটা জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছিল। বাৰু, আপোনালোকে প্ৰত্নতত্ত্ববিদ ডক্টৰ হিতেন্দ্ৰ কুমাৰ বৰগোহাঁইক জানে নহয়? জানো। তেখেতক নজনা কোনো নাই বোধহয়। আৰু তেখেততো এই চহৰৰে বাসিন্দা, সমৰে ক'লে। হয়, তেখেত এই চহৰৰে বাসিন্দা। তেখেতৰ গৱেষণাগাৰত বৰ্তমান এটা 2000 বছৰৰ পুৰণি বিষ্ণু মূৰ্তি আছে। উক্ত মূৰ্তিটো প্ৰত্নতত্ত্বতাত্ত্বিকসকলে আমবাৰী অঞ্চলত খনন কাৰ্য চলাওঁতে পাইছিল। মূৰ্তিটো সম্পূৰ্ণ সোণৰ। বৰ্তমান চৰকাৰৰ তত্ত্বাৱধানত ডক্টৰ বৰগোহাঁইয়ে গৱেষণা চলাই আছে মূৰ্তিটোৰ ওপৰত। এতিয়া এই মূৰ্তিটো বিনোদৰ দলে অপহৰণ কৰাৰ চেষ্টাত আছে। খুব সম্ভৱ আজি নিশা সিহঁতে এটি অভিযান চলাব। বিনোদে ফোনত এইবোৰ কথাকে কাৰোবাৰ লগত আলোচনা কৰি আছিল। এতিয়া কি কৰা যাব? সমৰে প্ৰশ্ন কৰিলে। মই ভাবোঁ, এই অভিযানত যে আমি নামিছোঁ, এই কথা সম্পূৰ্ণ গোপনে থাকক, আৰু যেতিয়ালৈকে সম্পূৰ্ণ দলটো ধৰা নপৰে তেতিয়ালৈকে সুখপাল ইয়াতে গোপন বন্দী হৈ ৰ'ব। ডক্টৰ হিতেন্দ্ৰ বৰগোহাঁইৰ গৱেষণাগাৰৰ পৰা মূৰ্তিটো সিহঁতক অপহৰণ কৰিবলৈ দিয়ক, ৰঞ্জিতে ক'লে। তাৰ পিছত? ইন্দৰে সুধিলে। ধৈৰ্য ধৰক, সকলো গম পাব, ৰঞ্জিতে ক'লে। নিশা 8 মান বাজিছে। সমৰ পূৰ্বৰ পৰিকল্পনা মতে চহৰৰ প্ৰখ্যাত হাৰ্ডৱেৰ ষ্ট'ৰ ভাৰত হাৰ্ডৱেৰ ষ্ট'ৰৰ পিছফালে উপস্থিত হ'ল। চাৰিওফালে ঘোপমৰা অন্ধকাৰ। দোকানবোৰৰ পিছফালবোৰ অসম্ভৱ লেতেৰা। এটা লেতেৰা যান দোকানবোৰৰ পিছফালে আছিল যদিও দোকানৰ ভগা পেকিং বাকচ, বটল আদি আৱৰ্জনা পেলাই সম্পূৰ্ণ পুতি পেলাইছে। কচু আৰু সৰু সুৰা বনেৰে গোটেই ঠাইডোখৰ গেজেপনি হৈ পৰিছে। ওখ ওখ ঘৰবোৰৰ কাৰণে ঠাইখণ্ডত ৰ'দো নপৰে।
চাৰিওফালে সন্তৰ্পণে এবাৰ চাই সমৰ প্ৰকাণ্ড দুমহলীয়া দালানটোৰ কাষ চাপি ৰেইন পাইপত ধৰি ওপৰলৈ বগাই উঠিল। অত্যন্ত ক্ষিপ্ৰতাৰে অতি নিশব্দে উঠি গৈ সমৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে দালানটোৰ একেবাৰে ওপৰৰ ছাদত ভৰি দিলে। ছাদৰ পৰাই সমৰে তলৰ চহৰখনলৈ চালে। নিশাৰ চহৰ, শাৰী শাৰী বিজুলী চাকিৰ পোহৰত গোটেই চহৰখন যেন ইন্দ্ৰৰ অমৰাৱতী। অথচ চহৰখনৰ নেদেখা ফালটোৰ অৱস্থা সম্পূৰ্ণ বিপৰীত। দোকান আদিৰ আগফাল বিভিন্ন ৰঙৰ বিজুলী চাকিৰে সুসজ্জিত, চালে চকুৰোৱা। কিন্তু পিছফালবোৰ ঘোপমৰা অন্ধকাৰ, গেলা নৰ্দমা, গেজেপনি, দুৰ্গন্ধৰে পৰিপূৰ্ণ। চহৰৰ সৰুবৰ পথবোৰেদি গাড়ী মটৰ, ৰিক্সা, চাইকেল আদি লেঠেৰি নিচিগাকৈ আহি আছে, গৈ আছে। মানুহৰ লানিৰো শেষ নাই। সমৰে পথবোৰৰ ওপৰত এবাৰ চকু ফুৰাই ছাদৰ ওপৰেদি আগুৱাই গৈ থাকিল। ঘৰবোৰৰ মাজত এডাল চুলিৰ মানো ফাঁক নাই। সমৰে অনায়াসে ঘৰবোৰৰ ইখন ছাদৰ পৰা সিখন ছাদলৈ জঁপিয়াই আগবাঢ়িল। কোনোটো ছাদ চাপৰ আৰু কোনোটো ওখ যদিও সমৰৰ আগবাঢ়ি যোৱাত অকণো অসুবিধা নহ'ল। কেইখোজমান গৈ এখন ছাদৰ ওপৰত থিয় হৈ তললৈ চালে। তলৰ বাটটোৰ সিটো কাষত এখন ঔষধৰ দোকান। বগা ৰঙৰ কাৰ্ডিগান পৰিহিতা এজনী 20 বছৰমান বয়সৰ সুদৰ্শনা যুৱতী আৰু এজন বৃদ্ধ লোক ঔষধৰ দোকানখনলৈ সোমাই যোৱা সমৰৰ দৃষ্টিগোচৰ হ'ল। সমৰে যুৱতীজনীলৈ কিছু সময় চাই থাকি পুনৰ অগ্ৰসৰ হ'ল। কিছুদূৰ আগবাঢ়ি গৈয়ে সমৰ পুনৰ ৰৈ যাবলৈ বাধ্য হ'ল। সন্মুখৰ দালানটোৰ ছাদখন প্ৰায় 3 মিটাৰমান তলত আৰু ছাদখন কংক্ৰিটৰ পৰিৱৰ্তে টালিৰে তৈয়াৰী। সমৰে খুব সাৱধানে তললৈ জাপ মাৰিলে। বিশেষ শব্দ নহ'লেও গোটেই ছাদখনে কঁপি উঠা যেন লাগিল। অতি সন্তৰ্পণে খুপি খুপি এঢলীয়া ছাদখনৰ ওপৰেদি টালিবোৰ গছকি সমৰ অগ্ৰসৰ হ'ল। এই ছাদখন পাৰ হ'লে পুনৰ ওখ ওখ ছাদবোৰ। টালিৰ ছাদখনৰ শেষ প্ৰান্তৰত উপস্থিত হৈ সন্মুখৰ ওখ ছাদখনলৈ জাপ এটা মাৰি হাত দুখনেৰে ওপৰত খামচি ধৰি উঠিল। পকেটৰ পিষ্টলটো আৰু মিনিয়েচাৰ ৰেডিঅ' ট্ৰেন্সমিটাৰটো ঠিক কৰিবলৈ পুনৰ দ্ৰুত পদক্ষেপেৰে অগ্ৰসৰ হ'ল। অৱশেষত হীৰেন ৰাভাই বৰ্ণনা দিয়া ছাদখন পাই সমৰ থমকি ৰ'ল। শীতকালতো গোটেই শৰীৰ ঘামত ভিজি চিপচিপিয়া হৈ পৰিছে। ছাদৰ ওপৰতে ক্ষণিকৰ বাবে জিৰণি ল'বলৈ সমৰে ভৰি দুটা মেলি দি বহি পৰিল। কান্ধত মেৰিয়াই লৈ অহা মিহি নাইলনৰ ৰছীৰ মুঠিটো উলিয়াই কাষতে থলে। কিছু সময়ৰ পিছত ছাদৰ একেবাৰে মূৰত গৈ পেট পেলাই শুই সমৰে ঘৰটোৰ স্কাইলাইটেৰে ভিতৰলৈ চালে। কোঠাটোৰ ভিতৰত এটা কম পোহৰৰ বাল্ব জ্বলাই থোৱা আছে। 3জন মানুহ কোঠাৰ ভিতৰত বহি নীৰৱে চিগাৰেট হুপি থকা সমৰৰ দৃষ্টিগোচৰ হ'ল। ইয়াৰ ভিতৰতে নিশ্চয় কোনোবা এজনৰ নাম বিনোদ, সমৰে মনে মনে ভাবিলে। হঠাৎ সমৰৰ চকুত পৰিল মানুহকেইজনৰ সন্মুখৰ টেবুলখনত ভগৱান বিষ্ণুৰ মূৰ্তি এটা ৰখা আছে। মূৰ্তিটো সোণালী ৰঙৰ আৰু 80 চেণ্টিমিটাৰমান ওখ। মূৰ্তিটো চকুত পৰাৰ লগে লগে সমৰ চমকি উঠিল। তেন্তে ইতিমধ্যে ডক্টৰ বৰগোহাঁইৰ গৱেষণাগাৰৰ পৰা মূৰ্তিটো অপহৰণ কৰি আনিলেই নেকি? খন্তেকৰ বাবে সমৰ কিংকৰ্তব্য বিমূৰ হ'ল। এনেতে আন এজন মানুহ কোঠাটোলৈ সোমাই আহিল। সমৰে মানুহজনৰ মুখলৈ একেথৰে চাই ৰ'ল। এতিয়া মই যিদৰে ক'লো সেইদৰে কামখিনি শেষ কৰিব লাগিব। এই নকল মূৰ্তিটো ডক্টৰ হিতেন্দ্ৰ বৰগোহাঁইৰ গৱেষণাগাৰত ৰাখি সকলোৰে চকুত ধূলি দি আচল মূৰ্তিটো আনিব লাগিব।